গৌৰৱ গগৈৰ ওপৰত সংবাদ মেলটোতো তেওঁ বহু দিনৰ পৰাই কৈ আছে। তেওঁ কৈছে কি একাউণ্টত পইচা আছে। এইটো এটা ইণ্টাৰনেশ্যনেল তেওঁলোকৰ এজেঞ্চি হয়, এইটোত বিভিন্ন দেশৰ পৰা পইচা আহিব পাৰে। তাততো কেৱল পাকিস্তান বুলিয়ে নহয়, বিভিন্ন দেশৰ পৰা আহিছে। তেওঁলোকে অকল খালি পাকিস্তান, কাৰণ এতিয়া তেওঁলোকৰ ইছ্যু অন্য নাই, মিয়া ইছ্যু, মুছলিম ইছ্যু। গতিকে সেইকাৰণে গৌৰৱ গগৈ মানে ক্লিন ইমেজটোক নাইকিয়া কৰিব তেওঁ ভয় খাইছে। ভয় খোৱাৰ কাৰণে আবুল তাবুল বকিছে, যিকোনো প্ৰকাৰে যাতে কিছুমান অজ্ঞানী মানুহক মানে বুজাবৰ কাৰণে এই প্ৰক্ৰিয়া কৰিছে। আৰু কিছুমান অন্ধভক্ত থাকেই, বিজেপিয়ে যি কয় সেইটোকে মানি লয়, নিজে কোনো বিচাৰ বিবেচনা নকৰে। এইটো চৰম দুৰ্ভাগ্যজনক কথা। এজন মুখ্যমন্ত্ৰী হৈ, ৰাজ্যখনৰ শাসনকৰ্তা হৈ, সাংবিধানিক উচ্চ পদত থাকি তেওঁ এতিয়া মানুহক যিকোনো প্ৰকাৰে তেওঁলোকৰ বশৱৰ্তী কৰিবলৈ উঠি পৰি লাগিছে। আৰু এই গৌৰৱ গগৈৰ ওপৰত কথাটো আমাক এতিয়া হাঁহিহে উঠাইছে। আচলতে অসমৰ মানুহে হাঁহিছে যে এই মুখ্যমন্ত্ৰীৰ আৰু কাম নাই, গৌৰৱ গগৈ পিছত লাগি আছে, যাতে তেওঁ গম পাইছে যে এইবাৰ নেক্সট গৌৰৱ গগৈ চিফ মিনিষ্টাৰ হ'বলৈ গৈ আছে, কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা পাব, আৰু তাৰ কাৰণে ভয়াতুৰ হৈ তেওঁলোকে এতিয়া এইবোৰ কৰি আছে। বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত মানুহক ভয় ভাবুকি দিয়ে, এনেকে মানে টোপোলা দিয়ে। এতিয়া তেওঁলোকে নিজে চৰকাৰী পইচাৰে এতিয়া নিৰ্বাচন খেলা এটা প্ৰক্ৰিয়া হৈ গৈছে। এতিয়া নিৰ্বাচনৰ আগতে আকৌ কৈছে যে অৰুণোদয়বিলাকক 8,000 টকা দিব। নিৰ্বাচনৰ দুমাহৰ আগতে এতিয়া 10,000 টকা সোমোৱাই দিছে। বহুত দিনৰ পৰাতো লাখপতি বাইদেউ আঁচনিটো কৈ আছিলে, ইমান দিনেতো পোৱা নাছিলে, এতিয়া দিছে। আকৌ এতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত বাগিচাত কাম কৰা বনুৱাসকলক 5,000 টকা ভৰাই দিছে। বাকীখিনি কিন্তু দিয়া নাই। তাৰ প্ৰতিবাদত আমি কংগ্ৰেছ দলে, আদিবাসী কংগ্ৰেছ দলে এটা সজাগতা মানে ৰেলী আয়োজন কৰিছোঁ, যাতে মানুহবিলাক সজাগ